নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। মিয়া বিতৰ্কৰ মাজতে শিৱসাগৰত জাৰি কৰা হৈছে 163 ধাৰা। উজনিত মিয়া বিতৰ্কৰ মাজতে শিৱসাগৰত 163 ধাৰা জাৰি কৰিছে প্ৰশাসনে। একেলগে লগ হ'ব নোৱাৰিব 5জনতকৈ অধিক লোকে। প্ৰতিকৃতি দাহ পথ অৱৰোধত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰশাসনৰ। কোনো ধৰণৰ মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰিব সাধাৰণ লোকে। ৰাজহুৱা সভা সমিতি শোভাযাত্ৰা আদিৰ আয়োজন কৰিব নোৱাৰিব শিৱসাগৰত। আগন্তুক 60 দিন পৰ্যন্ত কঠোৰ ৰূপত বলবৎ কৰা হৈছে 163 ধাৰা। নিয়ম ভংগ কৰিলেই BNSৰ 223 ধাৰা অনুসৰি কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস চৰকাৰ। পৰৱৰ্তী খবৰটো হৈছে বিগ ব্ৰেকিং নিউজ। দেশত ভুৱা ভোটাৰে সৃষ্টি কৰিছে ছুনামি। ৰাহুল গান্ধীৰ অভিযোগৰ পাছতে ওলাই আহিছে দল সংগঠনৰ লোক। ভুৱা ভোটাৰে সৃষ্টি কৰিছে ৰাহুল গান্ধীৰ অভিযোগৰ পাছতে ওলাই আহিছে দল সংগঠন। গোৱালপাৰাত প্ৰচণ্ড বৰষুণৰ মাজতে NSY প্ৰতিবাদ। গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত NSY মোদীৰ ভোট চুৰিৰ অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ। নিৰ্বাচনত আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। শীঘ্ৰেই ডিজিটেল ভোটাৰ লিষ্ট প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান দিছে চৰকাৰক। অন্যথা বাছি বাছি নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ। নিৰ্বাচন আয়োগলৈ কঠোৰ সকিয়নি ৰাহুল গান্ধীৰ। শাসনলৈ আহিলেই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিৰোধীয়ে। দেশত লাখ লাখ ভুৱা ভোটাৰ থকাৰ ভয়ংকৰ তথ্য ফাদিল কৰিছিল ৰাহুল গান্ধীয়ে। নিৰ্বাচনত ভোটাৰৰ সংখ্যাক লৈ বিজেপিয়ে দুৰ্নীতি কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। ভুৱা ভোটাৰৰ দ্বাৰা নিৰ্বাচনৰ ফলাফল সলনি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অসমত। 3 দেশৰ পৰা অহা অমুছলমানে লাভ কৰিব নাগৰিকত্ব। কোনো কাৰণতে বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহয় অসমত। মুছলমানক বাদ দি সকলোকে নাগৰিকত্ব প্ৰদানৰ যুঁজা বিজেপি চৰকাৰৰ। অবৈধ হিন্দু বাংলাদেশী ন্যায়াধিকৰণত গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত শেষ কৰা হ'ব ডি ভোটাৰৰ সমস্যা। বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা অহা অমুছলমানে লাভ কৰিব নাগৰিকত্ব। অমুছলমান লোকৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিছে প্ৰশাসনে। হিন্দু বাংলাদেশী গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। সকলো গোচৰ শেষ কৰাৰ যুঁজা কৰিছে চৰকাৰে। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকক দিয়া হ'ব নাগৰিকত্ব। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ সিদ্ধান্ত চৰকাৰৰ। বাংলাদেশী হলেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখে পাব নাগৰিকত্ব। কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰ। পৰৱৰ্তী খবৰ 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন চাউল লোৱাৰ নিয়ম। ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ লাখ লাখ বিনামূলীয়া হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি কৰা হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচনৰ সামগ্ৰী। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল চেনি আৰু নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। ঘোষণা মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিৰ ধন 1500 টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ লাখ লাখ মহিলাক সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে। জানুৱাৰীৰ পৰা বৰ্ধিত ধন লাভ কৰিব মহিলাই। 1250 টকা নহয় এইবাৰৰ পৰা 1500 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ ধন। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ ধনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জানুৱাৰী মাহৰ পৰাই লাভ কৰিব 1500 টকাকৈ। 250 টকাকৈ ৰন্ধন গেছৰ সাহায্য লাভ কৰিব ৰাজ্যৰ মহিলাই। হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। বৰ্তমান অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰি আহিছে 1250 টকাকৈ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আকৌ মাধমাৰ কেঞ্চাৰৰ চিকিৎসা হ'ল ব্যয়বহুল। 3 গুণ পৰ্যন্ত বৃদ্ধি কৰা হ'ল মাচুল। গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত বৃদ্ধি পালে চিকিৎসা সেৱাৰ মাচুল। প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ৰোগীৰ জেনেৰেল বেডৰ মাচুল 200ৰ পৰা 1500 টকালৈ বৃদ্ধি কৰিছে। একেদৰে পঞ্জীয়ন মাচুল 100 টকাৰ পৰা 360 টকালৈ। ছিংগল কেবিনৰ মাচুল 1000 টকাৰ পৰা 4500 টকালৈ আৰু শ্বেয়াৰিং কেবিনৰ মাচুল 2000 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰাৰ লগতে ICU মাচুল 1500 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰিছে। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই মাচুল ৰাজ্যে দিব নালাগে। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ পৰা লোৱা হ'ব এই মাচুল। এই টকা দিল্লীয়ে দিব বুলি স্পষ্ট কৰি দিয়া মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTRত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ব্লক ভঙাৰ কথা সপোনতো ভবা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি দল জনজাতি বিৰোধী নহয়। 6খন গাঁও সামৰি ক্ষুদ্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ জানিব। পৰৱৰ্তী খবৰ শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ 2গৰাকী সদস্যই। বুধবাৰে পুৱা কামৰূপ ক্ষেত্ৰত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মাই। ইফালে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ একমাত্ৰ কন্যা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰে এজোপা গছত খুন্দা মাৰে বাহনখনে। ফলত তাতে নিহত হয় শৰ্মা দম্পতি।
মহানগৰীত পুনৰ কৃত্ৰিম বান, সাগৰ হল ৰোড, মিনিগাঁও, হাতীগাঁও আৰু বেলতলা। নেৰা নেপেৰা বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানৰ উদ্ভৱ হৈছে গুৱাহাটী মহানগৰীৰ বহু ঠাইত। চানমাৰী, মালিগাঁও, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা, ৰুক্মিণীগাঁও, হাতীগাঁওকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ বাবে দুৰ্দশা ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে। ইফালে নৱগ্ৰহ শ্মশানৰ গাতে লাগি থকা এজোপা প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত এখন চাৰিচকীয়া বাহন ধ্বংস হয় বুলি জানিব পৰা গৈছে। বুধবাৰে কংগ্ৰেছে ভোট চুৰি অভিযোগৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান। কেনেকৈ ভুৱা ভোট দিয়া হৈছে তাক চিত্ৰিত কৰি দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জনতাক ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহক বিজেপি কবলৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও ভিডিঅ'টো শ্বেয়াৰ কৰি কয় যে আপোনাৰ ভোট চুৰি মানে আপোনাৰ অধিকাৰ চুৰি। পৰৱৰ্তী খবৰ, ভাৰত আমেৰিকাৰ সম্পৰ্ক পুনৰ সুদৃঢ় হোৱাৰ সম্ভাৱনা। অতি শীঘ্ৰেই বৈঠকত মিলিত হ'ব পাৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। অহা মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত অংশ ল'বলৈ আমেৰিকালৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ। সেই সময়তে দুয়োগৰাকী নেতা বৈঠকত মিলিত হ'ব পাৰে বুলি ওলাইছে খবৰ। শিক্ষক শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ, পুনৰ সলনি হ'ল পাঠদানৰ সময়। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ আহিছে। পুনৰ সলনি হ'ল পাঠদানৰ সময়। পুৱা 7:30 বজাৰ পৰিৱৰ্তে পাঠদান আৰম্ভ হ'ব এতিয়াৰে পৰা 9 বজাৰ পৰা। 18 আগষ্টৰ পৰা 9 বজাত পাঠদান হ'ব আৰম্ভ।